কত এটা দাদা ইসা মাছটা কত করে কেজি তো পয়সা কিটা পাইছো মানে বজাৰ কৰিব যাব লাগে ট্ৰেইন আহি আছে আৰু এনেকৈ খোজকাঢ়ি আহি পাই গ'লোঁ পকা ৰাস্তা এনেকৈ পেডেল মাৰি গৈ থাকোঁ ফাইনেলি পাই গ'লোঁ মানে চিলনিবাৰী বজাৰ তেতিয়ালৈকে বাই তো হেল্ল' ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ তো বৰ্তমান মই যাম দোকানত এই যিখিনি মনা চিলোৱা হ'ল এইখিনি মানে দোকানত দি আৰু আমাৰ বজাৰখন আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম তো বলক মনাখিনি সেই চাইকেলখনত ধুনীয়াকৈ ক্লিয়াৰত বান্ধি লওঁ আৰু ওলাই যাওঁ বলক বিৰা ধুনীয়াকৈ বান্ধি ল'লোঁ এতিয়া ওলাই যাম তো বলক বলক ৰাস্তাই গৈ থাকোঁ অলপ বোকা চোকা আছে আৰু দেই ৰাস্তাত তো ফ্ৰেণ্ডছ এইমাত্ৰ ওলাইছিলোঁ অলপ ৰখিবলগীয়া হৈছে কাৰণ ট্ৰেইন আহি আছে এইফালে অলপ ট্ৰেইন আহি আছে সেইকাৰণে ইয়াতে ৰখিবলগীয়া হৈছে ঠিক আছে তো ট্ৰেইনটো গৈ লওক পিছত মানে এই চিৰিয়ে অলপমান যাব লাগিব তলফালে বহুত পানী চানী হৈ গ'লতো এইফালে এইটো ৰাস্তা আছিলে এইফালে ৰাস্তাটো আছিলে পানী হৈ গ'ল চাব পাৰে অলপ বৰষুণ দিলেই বহুত পানী হৈ যায় মানে এয়া প্ৰব্লেম তো ট্ৰেইনটো আহি আছে আপোনালোকে চাওক ইমান চাইডত চাইকেলটো তিৰিছে একো নহয়তো হয়তো চাওক ট্ৰেইন পূৰা পিক আপত আহি আছে পূৰা গ'ল ট্ৰেইনটো গ'ল এতিয়া মানে এই চিৰিত চাইকেলখন উঠাই দিম আৰু মই এই গেটলৈকে যাম মানে ৰেলৰ ওপৰত উঠাব লাগিব চাইকেলখন তেতিয়াহে যাব পৰা হ'ব তো এনেকৈ গৈ থাকিব লাগিব প্ৰায় 200 মিটাৰমান তাৰপিছত পকা ৰাস্তা পাই যাম আৰু এনেকৈ খোজকাঢ়ি আহি পাই গ'লোঁ পকা ৰাস্তা আৰু সেইটো চাব পাৰে তিনিআলিটো সেইটো মোৰ পিছফালে চাব পাৰে তিনিআলিটো ঠিক আছে আৰু এইটো পকা ৰাস্তা এনেকৈ ডাইৰেক্ট গ'লে মানে চিলনিবাৰী বজাৰ পাই যাম আৰু এইফালেদি গ'লে মানে পূৰা সেই কি কয় পহুমৰা চেণ্টাৰ আৰু তাৰপৰা য'ত ত'তলৈকে যাব পাৰে গুৱাহাটী হওক য'ত মানে যাব বিচাৰে তাতে যাব পাৰে তো এতিয়া মানে গৈ থাকোঁ আৰু এনেকৈ পেডেল মাৰি গৈ থাকোঁ তো চাব পাৰে সন্ধিয়া মানে গধূলা সময় খুব ধুনীয়া পৰিৱেশ ঠিক আছে তেনেকৈ আমি গৈ থাকিম তো ফ্ৰেণ্ডছ ধুনীয়াকৈ মানে মোনাখিনি ধৰিবলৈ ইয়াত এতিয়া পইচাখিনি ল'ব লাগে আৰু বজাৰ চজাৰ অলপ কৰিম আৰু তো পইচাকেইটা পাইছোঁ মানে এতিয়া বজাৰ কৰিব যাব লাগে হ্যাঁ 20 টাকা বানাই লাগলে না আবার নতুন করে ঠিক আছে সিলাই করতে হ্যাঁ ফোন করে দেওয়া লাগলে মানে আমি বেসায় দিই যে বেসায় সিলাই দেয় বেসায় দিই মানে এই একটু তাহলে হ্যাঁ ঠিক আছে তো বলক তো ফ্ৰেণ্ডছ ফাইনেলি পাই গ'লোঁ মানে চিলনিবাৰী বজাৰ তো এইটো বজাৰটো আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত আছে ঠিক আছে তো ইয়াত সকলো ধৰণৰ আপোনালোকে বস্তু পাই যাব যি বিচাৰে তাকে পাব মানে চব ধৰণৰ সামগ্ৰী ইয়াত পাই যাব তো এইটোনি হ'ল ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ বহুত আগলৈকে আছে ঠিক আছে তো আজি যিহেতু ধৰ্ম বজাৰ আদিবাসী মানুহৰ আজি যিটো বাগানত কাম কৰে সাপ্তাহিক পে'মেণ্টটো পায় তো সেই পে'মেণ্টটো মানে আজি পাইছে তো সেইকাৰণে আজি মানে ভিৰটো মানে অলপ বেছি হ'ব তো চাইকেলটো চাগে ইয়াতে থৈ যাব লাগিব
কাপোৰ চাপোৰ মেলি দিছে আৰু মানে আৰু এইফালে চব্জি মব্জি আছে চাব পাৰে একবাৰ ভিৰটো চাওক না মেলা নিচিনা পূৰা ভিৰ হৈ আছে তো সেই তালৈকে মানে লাষ্ট আৰু এইফালে আছে মানে সৰুকৈ এটা মাছৰ বজাৰ এইখিনি ফালে ঘূৰি আহোঁ তো ইয়াত মানে পূৰা মাছ তাছ মানে কেঁচা মাছ চব পাব শুকান মাছৰ পৰা ধৰি সকলো ধৰণৰ মাছ পাই যাব কিন্তু বহুত পিছল আছে আৰু বোকা হৈ আছে যিহেতু বাৰিষা ছিজন অলপ বোকা চোকা হ'বই আৰু ৰাস্তা ঘাট গাঁৱলীয়া জেগা যিহেতু তো এইফালে পূৰা চব্জি মব্জি আছে আৰু তো এইফালে মানে পূৰা মাছ ইয়াত এইফালে চাব পাৰে শিঙি মাছ দাদা দেখি এইফালে বিভিন্ন ধৰণৰ মাছ তাছ আছে আৰু দাদা ইচা মাছটা কত করে কেজি লাগবো পানি না রো 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 দি খালি সুড়া লাগছে ইয়াতে সুড়া নাই সুড়ো ইসা ইসা নাই কে এটা এটা ফোয়া কত এটা 100 টাকা না না এটা লাগছে ইসা লাগছে সুড়ো ইসা লাগছে সুড়ো ইসা নাই তো এইফালে মাছৰ বজাৰ মানে এইখানে আৰু সৰু সুৰাকৈ তো যিখিনি পাৰিলোঁ দেখালোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ' এতিয়ালৈকে